গুড মৰ্নিং সকলোকে আশা কৰো সকলোৰে ভাল মোৰ বৰ্তমান ভালে অনামিকা ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছো গাইস আজি যেহেতুকে গণেশ পূজা হে গতিকে এনেকে উলাই লৈছো যাবলে আৰু হৈছে আৰু যাব মানে খালি চুলিটো অলপ চুচিবলে আছে বাকি হৈ গৈছে এনেকে উলাই দিছো আৰু কোত যাম কি কৰিম আপোনালোকক দেখাই থাকিম একদম ধামাকা হ'বলে গৈ আছে ভিডিওটো একেবাৰে স্কিপ নকৰি শেষলৈকে চাই থাকিব তো চাই থাকক গাইস তো গাইস আমি এনেকে পুৰা উলাই লৈছো তিনজনীয়ে পুৰা গামুচা লৈ লৈ আৰু এতিয়া যাম আৰু আপোনালোকক দেখাম তাই চাই থাকিব কলেকে যাম পুৰা একদম ধামাকা হ'বলে গৈ আছে গাইস পুৰা একদম শেষলৈকে চাব আমি এতিয়া গাড়ীত উঠি ললো গাইস এফালে মুনু জুন আৰু এফালে পুৰা মিষ্টাৰ গণেশ পূজা গাইস হেপি গণেশ পূজা সকলোকে আৰু সেই কাৰণে মানে আমি মন্দিৰলৈ গৈ আছো আসলতে সেয়া কৰিব কাৰণে তো বলকচোন চাকি গছ জ্বলাই মনটো ভাল লাগিব আৰু তো বলক চাই থাকক গাইস দোকান এখন দেখা পালো তো সোমাই গলো চাকি ধূপ লব তো লৈ লো আৰু আমি এনেকে আহি পাই গৈছো আৰু মানে অলপ বাকি আৰু চাওক গাইস এ চাব পাৰে পুৰা হেয়া গেট দিয়া হৈ আছে ইফালে গেটেৰে সোমাই যাব লাগিব আৰু গাইস মন্দিৰটো আছে একেবাৰে নাজিৰাঘাট এইখিনি নাজিৰাঘাট বুলি কয় তো গাইস এ সোমাই দিলো আমি আৰু বহুত ভাল লাগিছে দেই আহি ইয়াতে মানে বহুত মানে ভাল লাগে আহি আৰু হেয়া দেখিছেনে পুৰা মন্দিৰটো সেইখিনিত আছে গাইস আৰু মানে ইয়াতে পিকনিকো খাব পাৰি আৰু ভাল লাগে আৰু পাৰ্ক চাৰ্ক আছে তো মন্দিৰলৈ গৈ আছো তো বলকচোন ইমান মানুহ নাই ৰাতিপুৱা আহিছো যিহেতুকে তো হে আৰু ভাল লাগিছে চাওক পৰিৱেশটো চাওক ইমানেই ধুনীয়া গাইস একদম বাৰে পুৰা মন্দিৰলৈকে আহি পালো আৰু বহুত ভাল লাগিছে মানে আহি একদম ইয়াতে চাকি গছ দিব পাম ভালে লাগিব আৰু ইয়াত চাওক পুৰা একদম পানী নিজৰা চিজৰাও আছে এইফালে মন্দিৰত পুৰা পূজা কৰি আছে গাইস মন্দিৰলৈ আহি পাই গলো আৰু ইফালে পুৰা লাইন লাগিব লগা হৈছে এয়া চাওক ইমানে ধুনীয়া বাহিৰতো মানে চাকি জ্বলাব পাৰি কিন্তু আমি ভিতৰতে জ্বলাম বুলি ভাবিছো আৰু এইফালে মুনু আৰু চাই থাকক তো গাইস আমাৰ এতিয়া পুৰা চাকি বন্দি দিয়া হৈ গ'ল আৰু এতিয়া আমি মানে এতিয়া হৈ গ'ল আৰু ইয়াতে মানে বামুণ নাথাকে আমি নিজেই দিব লগা হৈছে দিছোঁ আৰু এতিয়া ঘৰলৈকে যাম একেবাৰে শেষলৈকে চাই থাকিম সেয়া আছিলে আজি গণেশ পূজা কৰিলোঁ মনটো ভালো লাগিলে আপোনালোকেও যাওক চাকি গছ জ্বলাওক মন্দিৰত চবকে ভালে লাগিব এনেকৈ পুৰা সেইফালেও দি আছে মানে সেই তাতো দি আছে সেইটো শিৱৰ হয় আৰু গাইস আপোনালোকে ভাবিব পাৰে হয়তো ক'ত আহিলে আকৌ মানে ইফালে বাৰ্থডে আছে কাৰ আছে দেখাই থাকিম আপোনালোকক চাই থাকিব তো সেই অলপ ডেকোৰেশ্যন কৰি আছো এইফালে পুৰা গাইস একদম মাংস কাটি আছে মানে বনাবৰ কাৰণে তো সেই আৰু এয়া আদা নহৰু পিচি আছে আমাৰ খুৰীদেউ আৰু এগৰাকী খুৰীদেউ পুৰা আদা নহৰু পিছাত আজি ব্যস্ত পুৰা এয়া এইফালে পুৰা আৰু গাইস এইফালে পুৰা আমাৰ ঘৰৰ মৰমৰ পুপুলু এয়া চাওক কেকত পুৰা লিখা আছে পুপুলু বুলি আৰু বাৰ্থডে বাৰু ইয়াৰে হয় আৰু সেই আৰু তাৰ মৰমতে আহি থাকিব লগা হয় আৰু হে আমাৰ ইফালে মাকে মানে বাবুৰ মাকে তো ইফালে কেক কাটিবলৈ লৈছে আৰু চাওকচোন একদম bare ইমান ধুনীয়াকৈ আছে পুৰা পিংকি হৈ তো সেই আৰু চাই থাকক এয়া আমাৰ পুৰা এতিয়া বৰ্তমান চাহৰ লগত দিব ইফালে ভুজিয়া বুন্দিয়া বিস্কুট আৰু এইফালে মিঠাই আকৌ আৰু আৰু গাইস আমি এনেকৈ আজি বাৰ্থডে পাৰ কৰিলোঁ আৰু বহুত ভাল লাগিছে আহি ইফালে পুৰা এই বাচ্চা পাৰ্টি পুৰা খানা খাই আছে মানে আমি খোৱা নাই অলপ দেৰিকৈ খাম তো সেই আৰু সিহঁতক খুৱাই লৈছোঁ আগত তো সিহঁতৰে মেইন ন আজি যিহেতুকে তো বাকী ইহঁতে খাই আছে তো ইমানতে সামৰিম বুলি ভাবিছোঁ আজি ভিডিঅ'টো গাইস যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু এটা নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাইছোঁ চ' আজিলৈ বাই বাই টাটা বাই বাই গাইস